এতিয়া মই আপোনাৰ অলপ আগৰ কথালৈ যাওঁ আপোনাক জানো আপোনাৰ ঘৰ নগাঁৱত আপোনাৰ নাটক চাটক কৰিছিল চিৰাজ নাটক কৰিছিল সেইবিলাক গম পাওঁ কিন্তু এই নগাঁৱৰ পৰা আহি গুৱাহাটী ষ্ট্ৰাগল কৰি হিয়া দিয়া নিয়ালৈকে তাৰ পিছৰখিনিও আমি অসমৰ ৰাইজে জানো কিন্তু সেইখিনি হিয়া দিয়া নিয়া কৰালৈকে এই ফিল্ম জগতত সোমাই পৰালৈকে সেই মাজৰ ষ্ট্ৰাগলখিনি কওকচোন মানে নগাঁৱৰ পৰা গুৱাহাটী আহি প্ৰথম কথা নগাঁৱত মই যেতিয়া নাটক কৰিছিলোঁ ফাৰ্ষ্ট মই চিনেমাত সুবিধা পাইছিলোঁ এখন নাটক কৰিছিলোঁ তেজপুৰ ড্ৰামা ফেষ্টিভেলত সনদ বৰদলৈ তেখেত ঢুকালে সনদাৰ স্ক্ৰিপ্ট তেওঁৰ হেৰি লিখিছিল নাটকখন লিখিছিল ডাইৰেকশ্যন দিছিল উপকূল দাৰ সেইখন নাটক কৰিব উপকূল বৰদলৈ ডাইৰেকশ্যন দিছিল সেইখন নাটক 89ৰ কথা কৈ আছোঁ 89ত সেইখন নাটক তেজপুৰত কৰিছিলোঁ মই তাৰ নাটকখনত 10 মিনিটৰ এটা কেৰেক্টাৰ কৰিছিলোঁ 6টা আঙুলি থকা কেৰেক্টাৰ এটা 10 মিনিটৰ কেৰেক্টাৰ কৰিছিলোঁ তাতে আব্দুল মজিদে দেখি পেলাই মোক তেওঁ ছবি অফাৰ কৰিলে উত্তৰকাল তাৰ আগত এটা ইনচিডেণ্ট হৈছিল মই সেইটো বহুতে জানে যে মই তাৰ আগতে এখন ছবিত এখন ফটো ওলাইছিলে পেপাৰ মই তেতিয়া ওৱান এক ডামাৰ কম্পিটিশ্যনবিলাক কৰি থাকোঁতে এখন ফটো ওলাইছে তেতিয়া ৰূপকাৰত ব্লেক এণ্ড হোৱাইট ফটো এখন ওলাইছে তেনেকৈ বেষ্ট এক্টৰ এৱাৰ্ড চিলখন লৈ পেলাই ওলাইছিলোঁ তেতিয়া সেই ফটোখন দেখি মানে তেতিয়া মানুহে গম পোৱা নাছিল বয়সটো কিমান হৈছিল তেতিয়া জাষ্ট মই কলেজত এণ্ট্ৰি কৰিছোঁ আৰু কলেজত মানে জাষ্ট হায়াৰ ছেকেণ্ডেৰী ফাইনেলটো দিয়া নাই কলেজৰ গৈ মই জাষ্ট সেই ছবিখনত আই মোৰ জনমে নিপ বৰুৱাই সেইখন চাই মোক মাতি আনিলে কিন্তু মোক ফটোখন আৰু মোৰ মানুহটোক দেখি পেলাই ভাবিছে একেই নহয় দেখোন তেতিয়া কিছু ব্লেক এণ্ড হোৱাইট হয়তো প্ৰিণ্ট যেতিয়া কৰিছিল মেগাজিনখন হয়তো মুজটো বেছি ব্লেক গৈছিল সেইটো কাৰণে কিজানি এই ছবিখন মোক তেওঁ প্ৰথম সেইখন মোক কেঞ্চেল কৰিছিল মই বহুত আশা কৰিছিলোঁ আই মোৰ জন্ম এইখন ছবি কৰা নহ'ল তথাপি যি হওক তেতিয়া আব্দুল মজিদে মোক কাষ্টিং কৰিছিলে মই ভাবিলোঁ এইবাৰ মোৰ লগত তেনেকুৱাই হ'ব চাগে তথাপি মই বস্তুটো ইমান চিৰিয়াছলি লোৱা নাছিলোঁ তাৰপিছত তেওঁ যেতিয়া কৈছে নাই ছবিখন কৰিম তুমি নগাঁৱতে শ্বুটিং হ'ব পুৰণি গুদাম চামগুৰি তুমি কৰিব লাগিব সেই ষ্টাৰ্টিং 89ত কৰিলোঁ 89ত সেই উত্তৰকাল কৰি আকৌ মই 5 বছৰ বহি থাকিবলগীয়া হ'ল হাতত কোনো ছবি তবি নাছিল নাটক কৰি ঘূৰি ফুৰিলোঁ গৈ তাৰপিছত আফটাৰ বিজু ফুকনে মোক তেওঁ চিৰিয়েল এখনত উত্তৰকালখন দেখি দেউতা চিৰিয়েলখনত মোক কাষ্ট কৰিলে দেউতাত মই আহিলোঁ দেউতা চিৰিয়েলখন কৰাৰ পিছত মোক তেতিয়া এটা নামেই দিছিল গুৱাহাটী দূৰদৰ্শনত তেতিয়া 7 দিনত এটা আৰ্টিকেল লিখিছিল পবিত্ৰ কুমাৰ ডেকাই চিৰিয়েল কোঁৱৰ বুলি চিৰিয়েল কোঁৱৰ বুলি এটা নাম দিছিল মানে মই মেক্সিমাম চিৰিয়েল কৰিছিলোঁ বিৰিণা পাতৰ আঙঠি সুৰংগৰ মাজেৰে দেউতা নামঘৰীয়া বহুত কেইখন চিৰিয়েল তেতিয়া পপুলাৰ হৈছিল এই চিৰিয়েল কৰি মই এটা সময়ত গুৱাহাটীত আহিলোঁ অহাৰ পিছত মই তাৰপিছত 89ত মই আকৌ থিয়েটাৰ গুচি যাবলগীয়া হ'ল হেঙুল থিয়েটাৰত গ'লোঁ গৈ তাতে মুনীন বৰুৱাক লগ পালোঁ তাৰপিছত 89 এণ্ড আফটাৰ 5 years পিছত কিমান 94-95 হেঙুলত মই চাইন কৰিলোঁ হেঙুলত গ'লোঁ তাতে মুনীন বৰুৱাক লগ পালোঁ সেই আৰম্ভণি তাৰপিছত মুনীন বৰুৱাটো 2000ত টো আৰম্ভ কৰিলে হিয়া দিয়া টাৰ্ণিং পইণ্ট বুলি ক'ব লাগিব সেইখন ছবি মোৰ মানে কি আৰু ভাইবন্ধা মুনীন বৰুৱা আজি নাই কিন্তু মোৰ কেৰিয়াৰত 3জন মানুহৰ কণ্ট্ৰিবিউশ্যন মই সদায় মনত থাকিম এক হৈছে মুনীন বৰুৱা এক বিজুদা আৰু এক হৈছে আব্দুল মজিদ এই 3জন মানুহৰ কণ্ট্ৰিবিউশ্যন আছে মোৰ কেৰিয়াৰত সেই তাৰ পৰাই হিয়া দিয়া নিয়া কৰিলোঁ কিন্তু বহুত উত্থান পতন দেখিছোঁ মোৰ কেৰিয়াৰত বহুত দেখিছোঁ মই উত্থান পতন বহুত পাইছোঁ দেখিছোঁ আচলতে মোৰ জেগাত বেলেগ এক্টৰ হোৱা হ'লে সেইটো সময়ত ইণ্ডাষ্ট্ৰিটো এৰি গুচি গ'লহেঁতেন ইমান ফ্ৰাষ্ট্ৰেশ্যনত মই এনেকৈ আৰু নোৱাৰি কাম কৰিব বা এনেকৈ বহুত আশা কৰি যিটো আমি এটা মিডিল ক্লাছ ফেমিলি ল'ৰা গুৱাহাটীত সেইটো সময়ত ঘৰ ভাড়া কৰি থকা অহা যোৱা বা তেতিয়া পচিবল নহয় তেতিয়া কিমান টকা পায় মই ফাৰ্ষ্ট চিনেমাখনৰ ৰেমুনাৰেশ্যন পাইছিলোঁ 200 rupees 200 টকা মই পাইছিলোঁ 89ত সেই 200 টকাৰে মোৰ এতিয়া এটা কথা মনত আছে তেতিয়া চবেই শ্বুটিঙত উত্তৰকাল পিক আপ হ'ল ইউনিটৰ মেম্বাৰে ক'লে খুব ভাল এক্টিং কৰিছে ভাল কাম কৰিছে পাৰ্টি দিব লাগে আৰু মই দেউতাৰ ওচৰত গৈছোঁ আৰু মোৰ হাতত মই কি পাম চিনেমা পৰা সুধিলোঁ তেতিয়া প্ৰডিউচাৰটো মোক 200 টকা দিলে ৰেমুনাৰেশ্যন আচলতে ৰেমুনাৰেশ্যন মোক খুজিব বেয়াও লাগে তথাপিও ৰেমুনাৰেশ্যন হিচাপে মই কিবা এটা পইচা মাননি এটা দিছিল এটা অনাৰেলি কিবা এটা দিছিল আৰু সেই 200 টকা লৈ যেতিয়া দেউতাৰ ওচৰত গৈছোঁ দেউতা এনেকৈ মানুহখিনি পাৰ্টি বিচাৰিছে কৈছে ৰেমুনাৰেশ্যন কিমান পাইছোঁ মই চব 200 rupees আছে মোৰ লগত কৈছে তাৰে তই আমাৰ তেতিয়া এখন দোকান আছিল খুৰাৰ দোকান এতিয়াও আছে এখন কণ্ট্ৰলৰ দোকান সেই দোকানখনত গৈছোঁ গৈ আচাৰৰ বটল পাইছোঁ 200 টকাত মই আচাৰৰ বটল দুটা মই ইউনিটত দিছোঁ আৰু দেউতাই কৈছে যিমান পাইছোঁ সিমানেৰে পাৰ্টি দিবলৈ চেষ্টা কৰিব লাগে
বেছি মুখ মেলিব নাপায় এনেকুৱা ধৰণৰ কথা বহুত ক'লে কিন্তু লাইফত শিকিলোঁ বহুত কথা শিকিলোঁ থিয়েটাৰ গ'লোঁ থিয়েটাৰটো মই ইমান ছাকচেছ হ'ব নোৱাৰিলোঁ 94 95 আবাহন গ'লোঁ 95 96 তেতিয়া মুনিন বৰুৱাক লগ পালোঁ মোৰ খালি এটা বেনিফিট হ'ল মই থিয়েটাৰ তেতিয়া কৰোঁতে মই ভাবিছিলোঁ থিয়েটাৰ মোৰ দ্বাৰা সম্ভৱ নহয় নাটক কৰিছোঁ বহুত নাটক কৰিছোঁ দুলালৰে তলত নাটক কৰিছোঁ আমাৰ উপকূলৰ নাটক মই তেতিয়াতো এটা সময় নাটকে কৰি ফুৰিছিলোঁ অজিত বৰঠাকুৰ মই আমি ওৱান এক ড্ৰামা কম্পিটিশ্যন পাওঁ বহুত নাটক কৰিলোঁ কিন্তু মই এটা কথাই কওঁ এই নাটকবিলাকে মোক যতীন বৰা হোৱাৰ ক্ষেত্ৰত বহুত সহায় কৰে মই ৰেডিঅ'ত ড্ৰামা কৰিছোঁ ৰেডিঅ'ত মই বিভিন্ন ধৰণৰ আমাৰ তেতিয়া নীলু চক্ৰৱৰ্তী আছিল নীলুদা থাকোঁতে আমি নাটক কৰিছিলোঁ মই ৰেডিঅ' প্লে' কৰিছোঁ ষ্ট্ৰীট প্লে' কৰিছিলোঁ ইনফেক্ট গৈ 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 সেয়া মুনিন বৰুৱাৰ এটা মোৰ বেনিফিট হ'ল যে মই থিয়েটাৰত মুনিন বৰুৱাক লগ পালোঁ আৰু ভৱেন শইকীয়া ছাৰক লগ পালোঁ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক তেখেতক লগ পালোঁ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে তেতিয়া মোক দিলে তেখেতৰ হিন্দী ছবি দিলে হিন্দী ছবিত কাম কৰিলোঁ কাল সন্ধ্যা বুলি এনাম দিছে নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনে এখন ছবি কৰিছিল হিন্দী কৰিছিল তেতিয়া সেই তাত মই প্ৰটাগনিষ্ট যিটো কেৰেক্টাৰ মই কৰিছিলোঁ আৰু মুনিন বৰুৱাৰ হিয়া দিয়া নিয়াত মই কাম কৰিলোঁ সেই টাৰ্ণিং পইণ্ট আৰু